Hey guys, welcome. কি খবৰ? ৰাতিপুৱাৰ পৰা ইমান নিয়ৰ পৰি আছে। মেকুৰী পোৱালিটো ইমান কপি আছিলে। বেটাই কি কৰিছে? পুৰণা মোজা আছিলে, কাটি মেলি তাক পিন্ধাই দিছে। সৰু পোৱালি, সেইকাৰণে ঠাণ্ডা বেছি লাগিছে চাগে। তাৰ কপনি উঠি আছিলে। বেটাৰ মোজা আছিলে আগৰ সেইখিনি তাৰ কাপোৰ বনাই দিছে। এতিয়া অলপ গৰম উঠিব আৰু। তাৰপিছত এয়া মই দৰৱ অলপ বনাইছোঁ চুলিত লগাম বুলি। মোক কোনোবা এটাই ক'লে লগালে ভাল হ'ব বুলি। মানে যিহেতু চুলি বহুত সৰিছে মোৰ, কেইদিনৰ পৰা যতন ল'ব নোৱাৰিছোঁ চুলিৰ। তাৰপিছত মই সেইকাৰণে দৰৱখিনি প্ৰথমতে লগাই লওঁ। এয়া বাহিৰত বহি ডাৱৰ কৰি আছে আজি ৰ'দ দিয়া নাই। কি দৰৱ লগাইছোঁ মই এতিয়া আপোনালোকক নকওঁ বাৰু। যদি ৰিজাল্টটো ভাল আহে তেতিয়া আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম। এতিয়া মই ক'ব নোৱাৰিছোঁ ভাল হ'ব নে বেয়া হ'ব, যিহেতু চুলি সৰি আছিলে। আৰু এতিয়া দৰৱটো বেলেগে কৈছে মোক এনেকুৱা লগাব লাগিব বুলি। ভাল হয় নে বেয়া হয় সেইকাৰণে আগতীয়াকৈ আপোনালোকক নকওঁ কি লগাইছোঁ বুলি। ৰিজাল্ট ভাল আহিলে নিশ্চয় ক'ম। এইফালে ভিডিঅ' কৰি চুলিত লগাইছোঁ, লগাবলৈ অলপ অসুবিধা হৈছে। আৰু মেকুৰী পোৱালিজনী এয়া আহি গ'ল ওচৰত। কিবা এটা কৰি থাকিলে ওচৰে আহি ৰৈ থাকে। এতিয়া কাপোৰটো খুলি দিলে, যিহেতু অলপ ৰ'দ ওলাই আহিছে বুলি। তাৰপিছত মই গা পা ধুই মেলি এয়া দুপৰীয়া আজি ৰুটি খাম। আজি আমাৰ এওঁ কৈছে ৰুটি বনাবলৈ, মই সেইকাৰণে ৰুটি বনাইছোঁ। এইফালে 2 ভাগ কৰি বনাইছোঁ। কিছুমানত ৰিফাইন দিছোঁ, এইখিনিত দিয়া নাই, আৰু এইখিনিত দিছোঁ। বেটা আৰু আমাৰ এওঁ ৰিফাইন নিদিয়া খাব, আৰু মই ৰিফাইন দিয়া খাম। এফালে চব্জি ফুলকবি বনালোঁ, মটৰ, বিলাহী আৰু পিছত শুকান মাছ দি চব্জি ৰেডি হৈ গ'ল। এয়া এতিয়া ৰুটিখিনি বনাই লওঁ। তাৰপিছত কথা পাতোতে কি হৈছে, সেইফালে মোৰ ৰুটি পুৰিয়ে গৈ আছে। এইটো ছাইড বেছিয়ে হৈ গ'ল। তাৰপিছত বেটাই এয়া ৰুটি বেলিলে। তো মই কৈছোঁ যেনেকুৱা বেলিলি সেনেকুৱা বনা বুলি। এয়া সি বনাই আছে, একেলেঠাৰি উলটিয়াই আছে। মই কৈছোঁ ইমান উলটিয়াব নালাগে। এয়া তেতিয়া হাঁহিছে, একেলেঠাৰি উলটিয়ালে কেনেকৈ সিজিবনো। এয়া বেকাতেহা মেপৰ নিচিনা বনাইছে। মই কৈছোঁ এইটো ভাৰতৰ মেপটো হয় নেকি। তাৰপিছত সি হাঁহিছে। এয়া মই কৈছোঁ সিয়ে খাব লাগিব এই ৰুটিটো, যি হ'ব। বেকাতেহা বনাইছে, তাৰ পেটত যাব বুলি কৈছে সি। বেকা হ'লেও পেটত যাব আৰু ভাল হ'লেও পেটত যাব। মই কৈছোঁ বনাব নোৱাৰিলে, সেইকাৰণে বেটাই এইখিনি কথা কৈছে। এয়া হৈ আহিছে, মই কোৱাৰ কাৰণে লাহেকৈ উলটিয়ালে আৰু। তাৰপিছত এয়া সিহঁতে খোৱা দোৱা খাই ল'লে। তাৰপিছত মই এতিয়া বহি খাই আছোঁ। মই খাওঁতে এইফালে চাওক, মেকুৰী আহি ৰেডি হৈ গ'ল। সি অকল শুকান মাছ খাইছে, ৰুটিও ইমান ভালকৈ খাব পৰা নাই। শুকান মাছ বাছি দিলোঁ তাক। তাৰপিছত এয়া বতৰটো চাওক কেনেকুৱা ডাৱৰীয়া কৰি আছে, একেবাৰে ডাৱৰীয়া। আজি এনেকুৱাই পাৰ হ'ব নেকি। সেই গাইছ, আমাৰ খোৱা বোৱা হৈ গ'ল। কি খালোঁ কি নাই সকলোবোৰতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোৱে। আৰু এয়া আমাৰ খাই বৈ এতিয়া বাগৰি আছে। লগত মেকুৰীটো আছে। মেকুৰীটো সেয়া খালি মানুহৰ লগ বিচাৰে, য'ত মানুহ থাকে তাতেই সি যাব। মানে আমাৰ ফেমিলি নিচিনা হৈ গ'ল আৰু। 3টা আছিলোঁ, এতিয়া 4টা হৈ গ'লোঁ। প্ৰত্যেক ভিডিঅ'ত তাক পাবই আপোনালোকে। আমাৰ ইয়াক নেপালেও, বেটাক নাপালেও কিন্তু মেকুৰীটোক পাবই লগত। মানে সি ঘৰতে থাকিব না। আমাৰ ইহঁতেতো বাৰু কামত যাব বা বেটাই স্কুলত যাব। আৰু এটা মানে আমাৰ ঘৰৰ ফেমিলি বাঢ়ি গ'ল। বেছি দীঘল নকৰোঁ ভিডিঅ'টো। এতিয়া ইয়াত কাপোৰ পৰি আছে বিচনাত, এইখিনি গোটেইখিনি জাপিব মেলিব লাগিব। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। নেক্সট ভিডিঅ'ত পুনৰ লগ হ'ব। আজিলৈ আহিছোঁ, বাই।